তো হাই গাইজ, কি খবৰ? চবেই চাগে ভালেই আছে, ময়ো ভাল। আজি মই আহিছোঁ গাড়ীত, ভাবিছোঁ আজি গাড়ী চলাম। চ' লগৰ এটা গাড়ী, গাড়ী চলাম। এইটো ৰাস্তা ইমান ভাল নহয়, ইমানো ভালকৈ মই ড্ৰাইভ কৰিব নাজানো, কিন্তু চলাম। লাইচেঞ্চ আছে কিন্তু মোৰ। তো এতিয়া মই ফাৰ্ষ্ট অফ অল ছিট বেল্টটো লগাই লওঁ। গাইজ, মই ৰেডি, ছিট বেল্ট লগালোঁ, চুলিটো ঠিক কৰি ল'লোঁ। এতিয়া মানে গিয়াৰটো লগাব লাগে, গিয়াৰটো লগালোঁ। ইফালে অটো এটা আহি আছে, অটোটো গৈ লওক নেকি, একো নাই, মই পাৰোঁ দিয়ক, ইমানো বিয়া ড্ৰাইভাৰ নহয় মই। চ' ষ্টাৰ্ট দিলোঁ, গৈ আছে। আইডিয়া আছে কিন্তু মোৰ, আইডিয়া কিয় নাথাকিব গাইজ, ল'ৰা ন, ল'ৰা চব পাৰে ল'ৰা। দিনটো বেয়া, আজি বৰষুণ দি আছিলে, বৰষুণৰ বতৰত গাড়ী চলাই আছোঁ মই। ৰাস্তা বহুত বেয়া গাইজ, ৰাস্তা বহুত বেয়া গাইজ। কি জানে মানে, যদি আপুনি লাজ কৰে তেতিয়াহ'লে আপুনি ইউটিউবত আহিব নালাগে, ইনষ্টাগ্ৰামতো আহিব নালাগে। আৰু যদি আপোনাৰ লাজ থকা বস্তুটো নাই, তেতিয়া আপোনালোকে আহক, বিন্দাছ আহক। কোনে কি কথা ক'ব, কোনে নক'ব, সেইবিলাক বাদ দিয়ক। এইটো কাৰণে দি শুনক, আপুনি সেইটো কাৰণে দি ওলাই দিয়ক। কিন্তু আপুনি এটা মটিভ ৰাখক যে এইটো দি মই ছাকচেছ হ'ম। কোনে কি কয় সেইবিলাক চব বাদ দিয়ক, আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখক। যেনেকৈ মই মোৰ নিজৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ, বিলিভ আছে যে নাই মই পাৰিম, কষ্ট কৰিম, কিয় নকৰিম। ইফালে আমাৰ ৰাস্তাত গৰু আহিছে, আমাৰ লাহে লাহে যাব লাগিব এতিয়া। অলপ চাইড দিব নেকি, কৰিব মন নাযায়, খালি এটাই যে না ভিডিঅ' বনামেই মই। নাজানো কেনেকৈ ছাকচেছ হ'ম মই, এনেকৈ এইটো ৰাস্তাতে ছাকচেছ হ'ম। মোৰ খালি মাথাত এইটোৱে আহে যে এইটো ৰাস্তাত মই ছাকচেছ হ'ম। কেনেকৈ হওঁ নহওঁ, কিন্তু মোৰ তাত লাগে যে এইটো ৰাস্তাৰ বাহিৰে মই হ'ব নোৱাৰোঁ। সেইটো কাৰণে এইটো ৰাস্তাত আহিছোঁ। চ' আপোনালোকে ছাপোৰ্ট কৰিব, এইটো ছাকচেছ হ'ব খোজোঁ, এইটো ৰাস্তা দি মই মোৰ সপোন পূৰণ কৰিব খোজোঁ। চ' আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আৰু গাইজ, এনেকৈ দিনটো আড্ডা মাৰি ৰাতি লাহেকৈ ঘৰত আহি গৈছোঁ। আৰু গাইজ, মোৰ চেনেলটো আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু কমেণ্ট কৰিব। আৰু মোৰ যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব, ফাৰ্ষ্ট টাইম ভুল হ'বও পাৰে। তো গাইজ, থেংক ইউ ছ' মাছ।